নমস্কাৰ বন্ধুসকল, মই ভাৰ্গৱ আপোনালোক সকলোকে TejasAssam চেনেললৈ স্বাগতম জনাইছোঁ। আমি আজিৰ ভিডিঅ'টোত কাৰ্গিল বিজয় দিৱস সম্পৰ্কে আলোচনা কৰিম। 26 জুলাই এই দিনটোতে কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। আমি বাৰু কিয় কাৰ্গিল বিজয় দিৱস পালন কৰোঁ আৰু ইয়াৰ লগতে ইণ্ডিয়ান আৰ্মিৰ আমাৰ ওপৰত বাৰু অৱদান কি, তেতিয়াহ'লে বলক আমি আজি এই গৌৰৱৰ দিনটোৰ বিষয়ে কিছু কথা জানি লওঁ। প্ৰত্যেক বছৰে 26 জুলাই তাৰিখে কাৰ্গিল বিজয় দিৱস উদযাপন কৰা হয় আৰু এই বিজয় দিৱস উদযাপন কৰাৰ মূল উদ্দেশ্য হৈছে কাৰ্গিল যুদ্ধত বীৰত্ব প্ৰদান কৰা জোৱানসকলক শ্ৰদ্ধা নিবেদন কৰা আৰু যিসকল জোৱানে এই যুদ্ধত শ্বহীদ হৈছে তেওঁলোকক স্মৃতি তৰ্পণ কৰা। 1999 চনতে ভাৰত আৰু পাকিস্তানৰ কিছুমান সৈন্যৰ মাজত এই কাৰ্গিল যুদ্ধ হৈছিল আৰু এই যুদ্ধত ভাৰতে পাকিস্তানক বেয়াকৈ হৰুৱাইছিল। 1998 চনৰ পৰাই পাকিস্তানে ভাৰতৰ ওপৰত আক্ৰমণ কৰাৰ চেষ্টা চলাই আছিল আৰু সেই উদ্দেশ্যে 1999 চনত কাৰ্গিল যুদ্ধ আৰম্ভ হৈছিল আৰু এই যুদ্ধত পাকিস্তানে এটা তেওঁলোকৰ সৈন্য বাহিনী কাৰ্গিললৈ পঠাইছিল। কাৰ্গিল ডিষ্ট্ৰিক্টৰ কিছুমান পাহাৰৰ ওপৰত তেওঁলোকে পাকিস্তানৰ সৈন্যসমূহ পঠাইছিল। তেওঁলোকক আচলতে পাকিস্তানৰ সৈন্য হিচাপে পঠোৱা নাছিল, তেওঁলোকক পাকিস্তানৰ যি সন্ত্ৰাসবাদী দল হিচাপে পঠাইছিল, যাতে তেওঁলোকক পাকিস্তানৰ সৈন্যবাহিনী বুলি গম নাপায়। তাৰপিছত তেওঁলোকে সেই কাৰ্গিলৰ পাহাৰৰ ওপৰত গৈ পিনি বিভিন্ন ধৰণৰ ৰাস্তাসমূহৰ ওপৰত আক্ৰমণ চলাইছিল, যাতে ভাৰতৰ পৰা কাশ্মীৰৰ বিভিন্ন অঞ্চললৈ যোৱা যাতায়াতসমূহ ৰোধ কৰিব পাৰে। কিন্তু পাকিস্তানৰ সৈন্যসকলে এই ঠাইখিনিত বেছি দিন থাকিব নোৱাৰিলে। ভাৰতীয় জোৱানসকলে গৈ পিছত এটাৰ পিছত এটাকৈ তেওঁলোকে দখল কৰা ঠাইসমূহ ভাৰতীয় সৈন্যসকলে দখল কৰে আৰু যিসকল পাকিস্তানী আৰ্মি তাত আছিল তেওঁলোকক হত্যা কৰে আৰু গোটেইখিনি অঞ্চল ভাৰতীয় সেনাৰ দখললৈ আনে। কাৰ্গিলৰ যুদ্ধ 12,000 ফুট ওখ ঠাইত সংঘটিত হৈছিল আৰু এই যুদ্ধত ভাৰতৰ বাবে দুখ লগা বিষয় যে প্ৰায় 527জন ভাৰতীয় জোৱান শ্বহীদ হৈছিল আৰু ইয়াৰ লগতে 1300জন জোৱান আহত হৈছিল। লাডাখৰ কাৰ্গিল ছেক্টৰত সংঘটিত হোৱা এই যুদ্ধত ভাৰতৰ যি বীৰ জোৱানসকল শ্বহীদ হৈছিল তাৰে ভিতৰত কেপ্টেইন বিক্ৰম বত্ৰা, মনোজ কুমাৰ পাণ্ডে আজি যোদ্ধাসকলৰ কথা নিশ্চয় শুনিছে। ইয়াৰ লগতে গ্ৰেনেডিয়াৰ যোগেন্দ্ৰ সিং আৰু লেফটেনেণ্ট বলৱন্ত সিং যিসকলে এতিয়াও জীয়াই আছে তেওঁলোকৰ কথা আপোনালোকে নিশ্চয় শুনিছে। যদি আপোনালোকে তেওঁলোকৰ ওপৰত ভিডিঅ' বিচাৰে তেতিয়াহ'লে আমাৰ তলত কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে, আমি তেওঁলোকৰ ওপৰত ভিডিঅ' বনাম। ইয়াৰ লগতে আৰু বহুতো এনেকুৱা জোৱান আছে যিসকলৰ কথা আমি গম নাপাওঁ। আমি TejasAssam চেনেলৰ পৰা সেই বীৰ জোৱানসকলক, শ্বহীদসকলক আৰু লগতে যিসকলে এই যুদ্ধত মৃত্যুবৰণ কৰিছে তেওঁলোকক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেওঁলোকৰ আত্মাৰ সদগতি কামনা কৰিছোঁ। লগতে আমি আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰে, যাতে নৱ প্ৰজন্মই এই বীৰ জোৱানসকলৰ কথা গম পায় আৰু তেওঁলোকে এই জোৱানসকলৰ কথাত অনুপ্ৰাণিত হয় বা তেওঁলোক এই কাহিনীৰ প্ৰতি অনুপ্ৰাণিত হয়, তেওঁলোকে দেশৰ কাৰণে কিছু কাম কৰিবলৈ আগবাঢ়ি আহে। আজিকালি দেখা যায় যে বেছিভাগ ল'ৰা ছোৱালীয়ে তেওঁলোকে মোবাইল বা অন্য কিছুমান বস্তুৰ লগত জড়িত হৈ থাকে, যিটো তেওঁৰ স্বাস্থ্য বা তেওঁৰ কাৰণে লাভজনক নহয়। কিন্তু এনেকুৱা ভিডিঅ' তেওঁলোকে পালে নিশ্চয় তেওঁলোক অনুপ্ৰাণিত হ'ব আৰু দেশৰ কাৰণে কিছু কাম কৰিবৰ বাবে আগবাঢ়ি আহিব। আমি হয়তো সেই বীৰ জোৱানসকলৰ বাবে বা যিসকলে এতিয়াও বৰ্ডাৰত থিয় হৈ পিনে আমাক ৰক্ষা কৰিছে তেওঁলোকৰ বাবেহে আমি আজি এই ভাৰতবৰ্ষৰ ভিতৰত সুকলমে থাকিব পাৰিছোঁ, লগতে আমাৰ পৰিয়ালো সুকলমে আছে। গতিকে বলক আমি সকলোৱে লগ হৈ কিছু সময়ৰ বাবে সেই বীৰ জোৱানসকলৰ বাবে শ্ৰদ্ধা জ্ঞাপন কৰোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।